এইবাৰ এছিয়া কাপ 2022ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা মেচখনত ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ লগে লগে এখন মেচত তিনিজন খেলুৱৈ তিনিটাকৈ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'টোত আমি সেই ৰেকৰ্ডকেইটাৰ বিষয়ে আলোচনা কৰিম। নম্বৰ 1ত আছে ৰোহিত শৰ্মা। এইজনে পাকিস্তানৰ বিপক্ষে ডাঙৰ ইনিংছ খেলা নাছিল। এটা ছিক্সৰ সহায়ত মাত্ৰ 12 ৰান মাৰিছিল, কিন্তু তেওঁ 12 ৰান বনোৱাৰ লগে লগে T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সকলোতকৈ বেছি ৰান মৰা খেলুৱৈ হিচাপে পৰিগণিত হ'ল। তেওঁ নিউজিলেণ্ডৰ খেলুৱৈ মাৰ্টিন গুপ্টিলক পিছ পেলালে। মাৰ্টিন গুপ্টিলে 12খন মেচত 3497 ৰান বনাইছিল, কিন্তু এইবাৰ ৰোহিত শৰ্মাই 133খন মেচত 3499 ৰান সংগ্ৰহ কৰি নম্বৰ 1 পজিশ্যনত নিজৰ নামটো অন্তৰ্ভুক্ত কৰে আৰু লগতে বিৰাট কোহলীয়ে এটা ৰেকৰ্ডৰ বৰাবৰি কৰে। বিৰাট কোহলীয়ে ভাৰতৰ হৈ 50খন মেচত কেপ্টেইনৰ ভূমিকা পালন কৰিছে, তাৰে 30খন মেচত জয়লাভ কৰিছে, কিন্তু এইবাৰ ৰোহিত শৰ্মাই পাকিস্তানৰ বিপক্ষে জয়লাভ কৰি বিৰাট কোহলীৰ বৰাবৰি কৰিলে। ৰোহিত শৰ্মাই 36খন মেচত টিম ইণ্ডিয়া কেপ্টেইনৰ ভূমিকা পালন কৰিছে, তাৰে 30খন মেচত জিকিছে, 6খন মেচত হাৰিছে। ৰোহিত শৰ্মা এতিয়া বিৰাট কোহলীৰ লগতে দ্বিতীয়জন সফল কেপ্টেইন হিচাপে পৰিগণিত হ'ল। ভাৰতৰ কাৰণে সকলোতকৈ সফল কেপ্টেইন হৈছে MS ধোনী, যিজনৰ কেপ্টেইনত টিম ইণ্ডিয়া 41 বাৰ জিকিছে। 2 নম্বৰ ৰেকৰ্ডটো গঢ়িছে হাৰ্দিক পাণ্ডিয়াই। তেওঁ পাকিস্তানৰ বিপক্ষে এছিয়া কাপ মেচখনত জিকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ বেট আৰু বল দুয়োটাতে ভাল প্ৰদৰ্শন দেখুৱায়। প্ৰথমতে তেওঁ বলৰ সৈতে 3টা উইকেট দখল কৰে, তাৰ পাছত বেট ধৰিবলৈ আহি মাত্ৰ 17টা বলত 33 ৰানৰ এটা সুন্দৰ ইনিংছ খেলে আৰু তেওঁৰ এই সুন্দৰ প্ৰদৰ্শনৰ বাবে মেন অফ দ্য মেচৰ বাবেও চিলেক্ট কৰে আৰু লগতে MS ধোনী এটা বিশাল ৰেকৰ্ডৰ সৈতে বৰাবৰি কৰে। MS ধোনী T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 3বাৰকৈ শেষৰ বলত 6 মাৰি জিকাইছিল, কিন্তু এইবাৰ এছিয়া কাপৰ মেচত হাৰ্দিক পাণ্ডিয়াই 6 মাৰি খেলখন জিকাইছিল আৰু তাৰ লগে লগে 6 মাৰি খেল শেষ কৰা ক্ষেত্ৰত MS ধোনীৰ লগত বৰাবৰি কৰি লয় আৰু এই লিষ্টখনৰ নম্বৰ 1ত নাম আছে বিৰাট কোহলী, যিজনে 4বাৰকৈ 6 মাৰি খেল শেষ কৰিছে। আৰু 3 নম্বৰ ৰেকৰ্ডটো গঢ়িছে ভুৱনেশ্বৰ কুমাৰে। এইজনে পাকিস্তানৰ বিপক্ষে এটা ভাল বলিঙৰ প্ৰদৰ্শন কৰে। তেওঁ 4 অভাৰত 6.50 ইকনমিৰ সৈতে মাত্ৰ 26 ৰান দিয়ে আৰু লগতে 4টাকৈ উইকেট দখল কৰে। ভুৱনেশ্বৰ কুমাৰে বাবৰ আজম, ছাদাব খান, আসিফ আলী আৰু নাছিম শ্বাহ এই 4জনৰ উইকেট দখল কৰে আৰু তাৰ লগে লগে ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ বিপক্ষে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সকলোতকৈ বেছি উইকেট লোৱা খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ 2খন মেচত 9টা উইকেট দখল কৰে। নম্বৰ 2ত নাম আছে হাৰ্দিক পাণ্ডিয়া। এইজন 3খন মেচত 7টা উইকেট দখল কৰে আৰু নম্বৰ 3ত নাম আছে ইৰফান পাঠান। এইজনে 3খন মেচত 6টা উইকেট দখল কৰে। এয়াই আছিল ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা এই মেচখনৰ 3টাকৈ ৰেকৰ্ড। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।